নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈকে। আজি আমি আপোনালোকৰ আগলৈকে লৈছোঁ এযোৰ মিক্স পাট। এইযোৰ হেণ্ডলুম মিক্স পাট। আপোনালোকৰ ইয়াত গুণাৰ কাম পাব আৰু ৰঙা আৰু নীলা মিনাত কাম পাব। কাপোৰযোৰ পেৰগ্ৰীণ কালাৰৰ, কিন্তু কাপোৰযোৰত এটা শ্বাইনিং আপোনালোকৰ পাব। সেইটো দেখুৱাবলৈ চেষ্টা কৰিম। গোটেই কাপোৰযোৰত এটা শ্বাইনিং আছে পেৰগ্ৰীণ কালাৰত। বিৰাট ধুনীয়া, ডুৱেল শ্বাইনিং হয় কাপোৰযোৰ। আৰু মিক্স পাটৰ নাম্বাৰ 1 কোৱালিটি। এইটো পূৰা পিয়'ৰ পাটৰ নিচিনা, কিন্তু হয় মিক্স পাট বাৰু। বিৰাট মৰম লগা কাপোৰযোৰ। আপোনালোকৰ অল অভাৰ বডিত কাম পাব কাপোৰযোৰত, বুটা পোচা। যদিহে আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আগতীয়া ভিডিঅ'বিলাক আপোনালোকে পাবলৈ। আৰু আমি মিক্স পাটত, বহুতে কয় যে মিক্স পাটত চিল মাৰ্ক লাগে। মিক্স পাটত আচলতে চিল মাৰ্ক দিয়া নহয়, কাৰণ এইটো পিয়'ৰ পাটৰ কাপোৰ নহয়। এইযোৰ অকল পিয়'ৰ পাটৰ কাপোৰতহে চিল মাৰ্ক দিয়া হয়। তেন্তে আজি আমি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। আশা কৰিছোঁ আকৌ লগ পাম অন্য এটি ভিডিঅ'।